গোহপুৰত অভিজিত নীলোৎপললৈ শ্ৰদ্ধাঞ্জলি বিভিন্ন জাতি জনগোষ্ঠীৰ ডকমকাত নৰভিষাসৰ হাতত প্ৰাণ হেৰুওৱা দুই নিৰীহ যুৱকক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল শ শ জনতা। কলেজগুৰিত বৃহত্তৰ গহপুৰ জনজাতীয় মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজ্যৰ সহযোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে। অভিজিত নীলোৎপলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বৰ্বৰতাৰে দুই যুৱকক হত্যা কৰা অভিযুক্তকেইটাক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে স্থানীয় ৰাইজে। এই ধৰণৰ কাৰ্য যেন আৰু দ্বিতীয়বাৰ লিপ্ত নহয় তাৰ বাবে সকলো অসমবাসীক আমি জনজাতীয় অনুৰোধ জনাইছো। আৰু এই যি ঘটনা ঘটি গৈছে সেই ঘটনা যিসকল জড়িত ব্যক্তিসকলক উচিত শাস্তি ব্যৱস্থা কৰিব লাগে, সেইটো আমাৰ তৰফৰ পৰা গভৰ্ণমেণ্টক আমি প্ৰেছাৰ দিছো আৰু ভৱিষ্যতে এনে কাৰ্য লিপ্ত নহবৰ বাবে অসমক আমি সজাগতা কৰি দিছো। আৰু ছচিয়েল মিডিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ মতামত বঢ়াইছে, সেয়ে কোনো যেন এই ধৰণৰ বিভেদ বা মতামত নকৰিবৰ বাবে আমি অনুৰোধ জনাইছো।